খুবত জ্বলিছে দিছামা ৰাইজ স্যামছং সিং ইংটি স্মৃতি পাৰ্কত দিছামা 22খন গাঁৱৰ ৰাইজ সমবেত বঞ্চনা প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ পথ নিদিলে লোকসভা নিৰ্বাচনত হ'ব দিয়া নহ'ব নিৰ্বাচনী সভা গুৱাহাটী উচ্চ ন্যায়ালয়ত শ্ৰী এছ বোপান্নাই মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ হুজাই কাৰ্বি আংলং জিলা সীমান্ত এলেকা পৰিভ্ৰমণ লুম্বাজং ভিডিচি অধ্যক্ষ সহিত টুংক্ৰেং ৰংপি আৰু তেওঁৰ দল ভ্ৰমণকালত সীমান্ত এলেকাৰ অভাৱ অনাটনৰ বুজ ল'লে সজাতি দলটিয়ে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ খুবত জ্বলিছে দিছামা ৰাইজ জননেতা স্যামছং সিং ইংটি স্মৃতি পাৰ্কত সোমবাৰে লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিছামা 22খন গাঁৱৰ ৰাইজে সমাবেত হ'ল পৰিষদ চৰকাৰৰ বিগত সুদীৰ্ঘ দিনৰ শোষণ বঞ্চনা আৰু প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ বৃহত্তৰ দিছামা ৰাইজক লাগে সুচল পথ বিশুদ্ধ খোৱা পানী ভাল স্কুল বিল্ডিং আদি দিছামাৰ ৰাইজৰ অভিযোগ যে কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দি নিৰ্বাচনত জয় হোৱাৰ পিছত পিঠি দিয়ে এনে কাৰ্য দিছামাবাসী সহ্য কৰা নহ'ব সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনৰ আগে তেওঁলোকক অঞ্চলটোৰ ৰাইজৰ সুচল যাতায়াতৰ বাবে ভাল পথৰ ব্যৱস্থা কৰি দিবই লাগিব অন্যথা লোকসভা নিৰ্বাচনৰ ভোট প্ৰাৰ্থনাৰ বাবে অঞ্চলটোৰ নিৰ্বাচনী সভা আদি অনুষ্ঠিত কৰিবলৈ নিদিব No road, no vote, no drinking water, no food. We want road facility, we want school building. দিছামাৰ যুৱক যুৱতী বয়সীয়ান পুৰুষ মহিলাই হাতে হাতে এইসমূহ শ্লোগান লিখা প্লে কাৰ্ড ফেষ্টুন আদি লৈ শ্লোগান চিঞৰি চিঞৰি সদৰ চহৰ আকাশ বঁটা উত্তাল কৰিলে হয় কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰৰ সুদীৰ্ঘ দিনৰ শোষণ প্ৰতাৰণা আৰু বঞ্চনাৰ প্ৰত্যুত্তৰ এইদৰে দিলে লুম্বাজং পৰিষদ সমষ্টিৰ অন্তৰ্গত দিছামাৰ 22খন গাঁৱৰ বিশাল জনতাই প্ৰত্যেকবাৰ নিৰ্বাচন আহিলেও পাৰ্টিসকলে অঞ্চলৰ কেইবাটাও অঞ্চলত নিৰ্বাচনৰ সভা পাতি অঞ্চলটো উন্নয়নৰ বাবে বিভিন্ন চৰকাৰী আঁচনি দিয়াকে ধৰি পথ ভাল দলং খোৱা পানীৰ যোগান ভাল স্কুল ঘৰ নিৰ্মাণ আদি সাজি দিয়া হাজাৰ প্ৰতিশ্ৰুতি বন্যাই বুৱাই দিয়ে কিন্তু নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো শেষ হৈ যায় দিছামাবাসীৰ বাবে প্ৰাৰ্থীয়ে বিজয় হোৱাৰ পিছতে পাহৰি যায় সকলো প্ৰতিশ্ৰুতি দিছামা থেদং ৰঙালু আদি গাঁওসমূহলৈ যাবলৈ নাই কোনো সুচল পথ সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনৰ আগে পথ নিৰ্মাণৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে সহস্ৰাধিক প্ৰতিবাদী ৰাইজে শ্লোগান দি বেনাৰ লৈ ৰাজপথেৰে সমদল কৰি গৈ পৰিষদৰ সচিবালয় ঘেৰাও কৰাৰ লগতে উপৰোক্ত দাবীসমূহ শীঘ্ৰে ৰূপায়ণৰ দাবী তুলি কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু লুম্বাজং পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি ৰতন তেৰণৰ উদ্দেশ্যে প্ৰদান কৰে স্মাৰক পত্ৰ Piniani Council ama anong dete ningkan troke patrok si plek etanathi nitum na bangso apraban kito kapucherong piniani nitum ningkan haro sosebe kapuche dolo ponstame nitum aphan piniani towa nang pipe kijunalang wala ni silong po rong inkoyo po arat parti alam cipupe ajat birthi alam bono alam cipupe pindan nitum ni isuto pensi pini bangso a development yang ya pudak nitum pini ekeng ben bangsi pini sar tuliram rong hang si ma phan nitum bangso kisung tanam beji la ben nitum MP election na pang jong si witum fan to nang pipe prote rong inkoyo po nilutum aphan kecali awasay ng pipe potante nilutum pupugapalonay manjalong mission school to anti piniani nilutum ABC anta nitum cari duno bon kita me piniani anta nilutum aphan konsul pan hang of development ng pipe kecali awasay hanang pipe nabang so ini ning kikangsi nilutum pini ekeng pan nabang si pini konsul ang nayak akisungalam nilutum katitanang degya pa lapian jong si nilutum kijut sialam kela buelo MP election na prang jong si nito ban
development ang pipe, tower ang pipe, kijuna lang pipe, school ang pipe, need to be election boycott. আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু কাৰ্যবাহী সদস্য ৰতন টেৰণৰ হৈ প্ৰতিবাদী ৰাইজৰ নেতাসকলৰ পৰা স্মাৰকপত্ৰ গ্ৰহণ কৰাৰ লগতে ৰাইজক আশ্বাস প্ৰদান কৰে কাৰ্যবাহী সদস্য ক্ৰমে ৰূপসিং টেৰন, জগত সিং ইংটি আৰু খন সিং ৰংপিয়ে। হয়, প্ৰতিবাদী ৰাইজৰ এই চিঞৰ অথবা দাবী সন্দৰ্ভত পৰিষদৰ বিজেপি শাসকীয় দলটোৱে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত সময়তহে পৰিলক্ষিত হ'ব। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ। সোমবাৰে গুৱাহাটীত উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে শ্ৰী এ.এছ. বোপান্নাই। ৰাজভৱনত শ্ৰী এ.এছ. বোপান্নাক শপত বাক্য পাঠ কৰোৱাই মাননীয় ৰাজ্যপাল শ্ৰী জগদীশ মুখীয়ে। উল্লেখযোগ্য যে ৰাজভৱনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশগৰাকীক সফল কাৰ্যকালৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। বঠাটলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট, কাট নিউজ। হোজাই কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকা পৰিভ্ৰমণ কৰি সীমান্ত এলেকাৰ অভাৱ অনাটনৰ তথা সুখ দুখৰ খবৰলৈ লুম্বাজং ভিডিচি অধ্যক্ষ সহিত টিংক্ৰেং ৰংপি আৰু তেওঁৰ দলে খংগ্ৰা গাঁও আৰু চুতৰ লাংফেৰ আদি সীমান্তবাসীক চৰকাৰৰ বিভিন্ন আঁচনিৰ অন্তৰ্গত বিভিন্ন সা সুবিধা প্ৰদান কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সীমান্ত এলেকাৰ সামগ্ৰী উন্নয়নৰ অংশ হিচাপে বাটপথৰ উন্নয়নৰ আশ্বাস প্ৰদান কৰে। লুম্বাজং ভিডিচি অধ্যক্ষ সহিত টিংক্ৰেং ৰংপি আৰু তেওঁৰ দলে 29 অক্টোবৰত খাংগাৰ গাঁও আৰু চুত লাংফেৰ আদি সীমান্তবাসীক চৰকাৰৰ বিভিন্ন আঁচনিৰ অন্তৰ্গত বিভিন্ন সা সুবিধা প্ৰদান কৰাৰ লগতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সীমান্ত এলেকাত সামগ্ৰিক উন্নয়নৰ অংশ হিচাপে বাটপথ আন্তঃগাঁথনি উন্নয়নৰ আশ্বাস প্ৰদান কৰি বৰলাংফেৰ পৰা খাংগাৰ গাঁৱলৈ বাটপথ শীঘ্ৰে নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে চলিত বছৰ ডিচেম্বৰ মাহৰ ভিতৰত 5টাকৈ পকাকুৱা নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে দলটোৱে। এই আমাৰ যে বৰলাংফেৰৰ পৰা যিটো দলং যি বাঢ়ি আছে, এই দলঙৰ পৰা PMGSY এটা ৰাস্তা ধৰা আছে। এইটো সোনকালে এতিয়া টেণ্ডাৰিং হৈ আছে। আজিকালি ইণ্টাৰনেট আপোনালোকে গম পাব নাই, ইণ্টাৰনেট অনলাইন মানে টেণ্ডাৰ দিব লাগে। গতিকে অনলাইন কৰিলে তাৰমানে এই টেণ্ডাৰ এতিয়া দিব লাগে। এই বৰলাংফেৰ ষ্টেচনৰ পৰা আপোনাৰ এই খাংগাৰ বস্তিলৈকে 17 কিলোমিটাৰ নে 18 কিলোমিটাৰ আপোনালোকক এই ৰাস্তাটো দিয়া হ'ব। এতিয়া এইটো আমাৰ অথনি কৈছে যে আমাৰ MLA ছাৰ, আমাৰ CM ছাৰৰ নেতৃত্বত চুকে কোনে এতিয়া য'ত য'ত যি অসুবিধা আছে তেওঁ একদম সংকল্প লৈছে যে কাৰ্বি আংলংখন ডেভেলপ কৰিব বুলি তেওঁ CM যে আমি বহুত দিনৰ পাছত ৰাস্তা পাই আছোঁ, আপোনালোকে দিগদাৰ নিদিব বুলি ক'ব যে ঠিক আছে। গতিকে ৰাইজ আমি আজি অহাটো আমি খালি এইটোৰ কাৰণে আহিছোঁ যে ইয়াত কি সমস্যা আছে, এই সমস্যাটো আপোনালোকৰ সমস্যা মই শুনি পেলাই মই এতিয়া আমাৰ হাইকমাণ্ড আছে অথনিৰ পৰা কৈছে দাদাৰ লগত মই নিজে যাম, দাদাৰ লগত সমস্যাটো কম। এইটো সমস্যা হৈ আছে আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে আপোনালোকৰ ছেটেলমেণ্টটো কথা এটা কথা মই কৈ দিম আপোনালোকক। যোনটো ফৰেষ্ট লেণ্ড এইটোতো আপোনালোকে অলপ ফৰেষ্ট বুলি ক'লেতো এইটো চৰকাৰেও হাত দিব নোৱাৰে, কাৰণ এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ থাকে। কিন্তু যোনটো ফৰেষ্ট লেণ্ড নহয় সেই তাত আপোনালোকে থাকিব পাৰে, আপোনালোকে খেতি কৰিব পাৰে, যি কৰিব পাৰে। কিন্তু যোনটো ফৰেষ্ট যিটো লেণ্ড থাকে সেই তাত আপোনালোকে হাত নিদিব। কিন্তু এইটো ময়ো বচাব নোৱাৰিম, ৰামকৃষ্ণ দাও বচাব নোৱাৰে, এইটো কোনেও বচাব নোৱাৰে, কাৰণ এইটো সুপ্ৰিম কোৰ্টৰ ৰায়দান আছে। সুপ্ৰিম কোৰ্টৰ ৰায়দান মতে ফৰেষ্ট লেণ্ডটো ফৰেষ্টৰহে হয়। উল্লেখ্য, এই দলটোত ভিডিচি অধ্যক্ষ লৰেন্স ৰংহাং, বিশিষ্ট সমাজকৰ্মী টিংক্ৰেং ৰংপি, বিজেপি টাউন মণ্ডলৰ ৰামকৃষ্ণ গুহু, লুম্বাজং বিজেপি ST মৰ্চাৰ সভাপতি বিদ্যা সিং ফাংচো প্ৰমুখ ব্যক্তিসকল আছিল।
Mongol Inki report, Cut News. My town, my responsibility. কাৰ্যসূচী গ্ৰহণ কৰি কেএছএ নেতা জনা সিং বে নেতৃত্বৰ ৰূপায়ণ কৰিলে পত্ৰীৰ বেয়া অংশ পৰিদৰ্শন কাৰ্য হয় কাৰ্বি আংলং জিলাবাসীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ ডিফুমানজা পত্ৰী নিৰ্মাণ সম্পূৰ্ণ হোৱা আজি প্ৰায় 2 বছৰ মানে হৈছে কিন্তু ঠাই ঠাই বিৰাট দগাটৰ সৃষ্টি হোৱা পত্ৰীৰে যাতায়াত কৰা সম্পত্তি অতি উদ্বেগজনক হৈ পৰিছে সৰুবৰ বাহনেৰে যাতায়াতৰ যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত আশংকা থাকে সকলো সময়তে ইপিনে এই পথেৰে যাতায়াত কৰি আজি তাৰিখলৈকে অনেক বাহনৰ দুৰ্ঘটনা হোৱাৰ লগতে চালক তথা আৰোহী গুৰুত্বপূৰ্ণভাৱে আহত অথবা নিহত হৈছে তাৰ উপৰিও লাহে লাহে শীতকালৰ প্ৰৱেশৰ লগে লগে চহৰখনলৈ অথবা চহৰৰ পৰা বাহিৰলৈ জিলাখনৰ অনেক স্থানলৈ পৰ্যটক আজা আৰম্ভ হ'ব এনে পৰিপ্ৰেক্ষিতত পথে সিম্পেক্স কোম্পানীয়ে শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা নকৰিলে আহিবলগীয়া সময়ত অনেক দুৰ্ঘটনা আশংকা কৰি এই কাৰ্যসূচী হাতত লৈছে ছাত্ৰ নেতৃত্বই and I do have faced twice so keeping in mind all this we the Karbi Students Association all the members of the Diffu District Committee have decided to take a social service by filling up the potholes starting from Manjar Road to Diffu and in due course of time we the Karbi Students Association also would like to appeal the district administration to take a serious note regarding the road and transport communication because so far as from the other sources that we came to know this road has been under পত্ৰী পৰিদৰ্শন কাৰ্যসূচীত কেএছএ কেন্দ্ৰীয় কমিটিৰ মুখ্যপাত্ৰ সাৰ্কিৰি ৰংফাৰ কেএছএ ডিফু জিলা কমিটিৰ সভাপতি জনা সিং বে সহ সম্পাদক ৰূপন তেৰত কাৰ্যালয় সম্পাদক হাৰলম্বি কামসা প্ৰমুখ ডিফু চৰকাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক জীৱন তেৰাঙেও সহযোগ কৰে সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorful and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait, not only this. Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500, 2 to 5 kilometers, 700 and 7 to 10 kilometers, rupees 2,500. For queries and services, contact at 6901312934 or 6901312930. Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Diffu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Diffu. For more details and services, please contact at 70024 or 9957 537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Diffu Main Market. Hurry up, hurry up! Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility.
Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত মন কৰিলে চন অথবা ইচ্ছা শক্তি বৰ ডাঙৰ শক্তি ইচ্ছা কৰিলে এই জগতত অসম্ভৱ একোই নাই মূলধন নাই কিন্তু মনত আছে প্ৰবল ইচ্ছা শক্তি আৰু সাহস বস এই দুটা বস্তুকে মূলধন কৰি ডিফু ৰংচুপি গাঁৱৰ নিবাসী ওয়েলসন টেৰাঙে কৰিছে এক ব্যতিক্ৰমী প্ৰয়াস তেওঁ টাকৰীয়া হলেও নিজৰ গাঁথনিৰ ধন ভাঙি খুলিছে নৃত্যশালা য'ত কণ কণ শিশুসকলে নৃত্য প্ৰশিক্ষণ ল'বলৈ ইতিমধ্যে আৰম্ভ কৰিছে চাহক ওয়েলসন টেৰাঙৰ এই ব্যতিক্ৰমী প্ৰয়াসৰ নিৰ্দেশন এইখনে সেই নৃত্যশালা নাম দি স্পীড ডান্স একাডেমী আমি অলপ আগতে আপোনালোকক কোৱাৰ দৰে ডিপু ৰংচুপি গাঁৱৰ নিবাসী ওয়েলসন টেৰাঙৰ এয়া এক ব্যতিক্ৰমী প্ৰয়াস হাতত থকা টাকৰীয়া ধনেৰে মাত্ৰ মনৰ ইচ্ছা শক্তি আৰু সাহসক সাৰথি কৰি স্থাপন কৰা এইখন নৃত্য একাডেমীৰ প্ৰথম শাখাৰ ছাত্ৰ-ছাত্ৰী সংখ্যা ওয়েলসিং টেৰাঙৰ নিজৰ সন্তানেৰে সংখ্যাত মুঠ 14 গৰাকী নৃত্য প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হৈছে বুকাজনৰ ৰয় সূত্ৰধৰ নামে যুৱকক হয় আৰ্থিকভাৱে টনকিয়াল নোহোৱাৰ স্বত্তেও উঠি অহা কণ ল'ৰা ছোৱালীক নৃত্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা দেখুৱাৰ লক্ষ্যৰে ৰাখিছে প্ৰতিষ্ঠানটিৰ প্ৰতিষ্ঠাপক টেৰাঙে তেওঁৰ এই প্ৰচেষ্টাক অঞ্চলটোৰ অনেক সচেতন চিন্তাশীল তথা বুদ্ধিজীৱী মহলে ভূয়সী প্ৰশংসা কৰিছে आप बोलो नमस्ते मेरा नाम रेश सूत्रधर फ्रॉम बुकाजान
तो मेरा एक सपना था डिफू में क्लास खोलूँ। तो मेरा क्लास का नाम डी स्पीड डांस अकेडमी है, जो कल ओपनिंग हुआ है। तो स्टूडेंट अभी नया एडमिशन हो रहा है, तो ज़्यादा नहीं हो रहा है एडमिशन, क्या 15 मेंबर्स हो रहा है अभी तक। पंकज डेका रिपोर्ट, काट न्यूज़। प्रत्येक बছৰৰ দৰে এবাৰো আৰ্যভক্ত বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত অনুষ্ঠিত হয় বিজ্ঞানৰ বিভিন্ন মডেল প্ৰদৰ্শন। হামৰেনৰ জিৰচং ইংলিছ হাইস্কুলত অনুষ্ঠিত এই প্ৰদৰ্শনীমূলক মেলা। চিনথং ব্লকৰ অধীনত 13খন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে এই এদিনীয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। বিজ্ঞান প্ৰদৰ্শনী মেলাৰ উপলক্ষে আয়োজিত অনুষ্ঠানত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কণ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ সন্দৰ্ভত অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। হামৰেনৰ আৰ্যভক্ত কেন্দ্ৰৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত অনুষ্ঠিত এই বিজ্ঞান প্ৰদৰ্শনীমূলক লৈ সাংবাদিকেৰে হোৱা কথা বতৰাত উপায়ুক্ত হাজৰিকাই সন্তুষ্ট প্ৰকাশ কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ অনুপ্ৰেৰণামূলক কাৰ্যৰ শলাগ লয়। The Assam Science, Technology and Environment Council Guwahati, in collaboration with the Aryabhatta Center, has organized a science exhibition here, a drawing competition and extempore speech. 13 schools from Hamreng have participated here. I have interacted with the students and I have also have a presentation of the various science model displayed by them. It is very interesting. Our students who are the future citizens of tomorrow, they have done a wonderful work, marvelous work. I wish them a grand success and they will bring more laurel and fame for our district. প্রতি বছরে করে আর প্রতি বছরে মই ইয়াত জড়িত হৈ আছো, দেখিছো এভৰি ইয়াৰ ইম্প্ৰুভিং। যোৱাবাৰ যেনেকুৱা মডেল আছিল, কিছুমান মডেল জাষ্ট শ্ব' কৰিছিল কিন্তু এক্সপ্লেইন কৰিব জানা নাই, কিন্তু এইবাৰ দেখিছোঁ ল'ৰাবিলাকে এক্সপ্লেইন কৰিব জানিছে আৰু তাত ইন'ভেটিভনেছটো আছে। গতিকে আমি ক'ব পাৰোঁ মানে ইয়াৰ যিটো ছায়েন্স প্ৰগ্ৰাম, যিটো মটো লৈ পেলাই ইয়াত মানে প্ৰগ্ৰামটো কৰিছে, এইটো ছাকচেছ হৈছে। কাৰণ ল'ৰা ছোৱালীবিলাকে চাইণ্টিফিক ভেলুটো বুজি পাইছে। মডেলটো মানে মডেল ইজ নট অনলি ফৰ শ্বয়িং, অ'কে ডিছপ্লেইং কৰাৰ লগে লগে তাৰ এক্সপ্লেনেশ্যনটো প্ৰপাৰলি কৰিব লাগে। আৰু আমি গম পাই যাওঁ যে আচলতে সেই এক্সপ্লেনেশ্যনটো তেওঁলোকে নিজে কৰিছে নে কোনোবা কৰি দিছে। যদি নিজে কৰিছে তাত ইন'ভেটিভনেছটো নিশ্চয় থাকিব লাগে, আৰু এইবাৰ এইটো আছে। বহুত ল'ৰাই নিজে কৰিব পাৰিছে, তাতো ভাল বেয়া থাকিব, কিছুমান ভাল থাকিব, দুই এটা বেয়া থাকিব, কিন্তু মই দেখিছোঁ মেক্সিমাম মডেলছ কোৱালিটি বেষ্ট। গতিকে মোৰ ভাল লাগিছে। আচ্ছা, কিমান ক্লাছৰ ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে? মানে স্কুলটো 13 ডিফাৰেণ্ট স্কুলছ আৰু হাইস্কুলবিলাকে বেছিকেলি ইয়াতে জইন কৰিছে, ক্লাছ 9, 8, 10 এইবিলাকে কৰিছে। আনহাতে বিজ্ঞান কেন্দ্ৰৰ প্ৰশিক্ষক কুলেন কলিতাই প্ৰদৰ্শনীত নিজে উপস্থিত থাকি প্ৰদৰ্শিত বিজ্ঞানৰ বিভিন্ন মডেলৰ ওপৰত বিশদ বিৱৰণ দাঙি ধৰে। উল্লেখ্য এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিজ্ঞানৰ সন্দৰ্ভত আকস্মিক বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰে। আনহাতে এই সন্দৰ্ভত আয়োজিত সভাত আৰ্যভক্ত বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ডেনিয়েল ইংহিয়ে বিজ্ঞান কেন্দ্ৰটোৰ সম্পৰ্কত ভাষণ আগবঢ়ায়। হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট, কাট নিউজ। বোকাজান মহকুমাৰ অন্তৰ্গত চুঙাজানত চুঙাজান কাৰ্বি আংলং ব্যাপ্তিষ্ট গীৰ্জাৰ সোণালী জয়ন্তী উদযাপনৰ বাবে যোজা কৰি থকা হৈছে। চুঙাজান ব্যাপ্তিষ্ট মণ্ডলীৰ উদ্যোগত সোণালী জয়ন্তী বৰ্ষ অহা 4 নৱেম্বৰত উলহ মালহেৰে উদযাপন কৰা হ'ব। এই কথা চুঙাজান ব্যাপ্তিষ্ট গীৰ্জাৰ পেষ্টাৰ বাবুৰাম ৰংফাৰে আমাৰ কাট নিউজক জানিব দিছে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।